মৰ্নিং সকলোকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আকৌ মই নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। দেখিছে মোক একদম মই সাজি কাচি ৰেডি। আজি আমাৰ ঘৰত এটা সৰু প্ৰগ্ৰাম ৰাখিছোঁ। মই আই মাতৃ কেইগৰাকীক মাতিছোঁ অকণমান কীৰ্তন পাঠ কৰিবৰ কাৰণে। তো আৰু লগত থাকিব সকলোবোৰ দেখুৱাম আপোনালোকক, কোন কোন আহিব, ক'ৰ পৰা আই মাতৃ আহিব, লগত থাকিব সকলোবোৰ। হৈছে মেইন ভকত বান্ধৱ, এয়া হৈছে আই মাতৃ ন, এই ভকত বান্ধৱ আৰু আই মাতৃ। এইফালে প্ৰসাদ ৰেডি কৰি থৈছোঁ, আই মাতৃসকল আহিলে ৰেডি কৰি ল'ব। এইফালে মহাপ্ৰসাদ ৰেডি হৈ আছে, এয়া নিৰামিষ চব্জি, পনীৰ, সেইফালে দালি আৰু এইফালে আৰু বৰা কৰিব, বেঙেনা বৰা, আৰু এয়া আই মাতৃসকলৰ কাৰণে মহাপ্ৰসাদ। আই মাতৃ আদৰা হৈছে। আই মাতৃসকল আহিলে ৰেডি কৰিছে। এইফালে প্ৰসাদ বনাই আছে, ইয়াৰ বাইদেউ কীৰ্তন পাঠ কৰি শেষ হ'ল। মাতৃসকলৰ কাৰণে দৈ চিৰা ৰেডি কৰিছে, এয়া দৈ চিৰা দি আছে। এয়া মেঘালী বিলাই আছে, এজনী মেঘালী পানী দি আছে, মাতৃসকলে মহাপ্ৰসাদ গ্ৰহণ কৰিছে। এইফালে মহাপ্ৰসাদ আই মাতৃ সবাই আহি কষ্ট কৰিলে বেয়া নাপাব দেই, আই দুখ নধৰিব, কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। দি মেলি এতিয়া আমি এয়া গৃহস্থই খাবলৈ বহিছোঁ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আশীৰ্বাদ দিব, ভালে কুশলে আগন্তুক যাতে ধুনীয়াকৈ চলিব পাৰোঁ।